ভিডিঅ' দিবলৈ মানে বনাবলৈ সময় পোৱা নাই। আকৌ আজি এনেকৈ মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ মাজত ধৰি তাত হৈছোঁ। তাৰপৰা বোলো নাই আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আকৌ মাজত ধৰি। এতিয়া বিহু পাইছেহি, বিহুৰ কাৰণে আকৌ যা যোগাৰ কৰিবলৈ হ'ল। আৰু আজি ৰাতিপুৱাই বহুত কাপোৰ গোটেই সমস্ত কাপোৰ ঘৰৰ উলিয়াই সেইখিনি ধুলোঁ। ধুই ধাই আকৌ পিঠাগুড়ি চাউল তিয়াইছোঁ। তিয়াই গোটেই ঘৰ চাফা কৰি মুচি কাচি এওঁকো ডিউটিলৈ পঠিয়ালোঁ। আৰু সোনকালে যাবলগীয়া হ'ল আজি এওঁ ডিউটি। তাৰপৰা পিঠাগুড়ি চাউলখিনি এতিয়া মই টুকিব লাগিব, টুকি আকৌ পিঠাগুড়ি পিচিব লাগিব মিক্সিত। আৰু কাপোৰবিলাকো সামৰি আছোঁ, আজি ৰ'দ চোকা বহুত। আৰু এইদম কাপোৰ ধুইছিলোঁ, চব শুকান কাপোৰ আৰু অলপ আছে বাহিৰত সুমুৱাবলৈ। এইখিনি সুমুৱালোঁ, এতিয়া আকৌ চিজিল কৰিব লাগিব। চব খালী হৈ আছে আজি, এয়া তুলি চুলি চব ৰ'দাই দিছোঁ বাহিৰত। লগতে মোৰ এইখিনি ফুল লগাইছিলোঁ যে ফুলখিনিও দেখুৱাই দিওঁ। এইখিনি গৰম কাপোৰখিনিও আজি চব ধুই দিছিলোঁ। এইবোৰ জেকেট চুৱেটাৰ চব সুমুৱাই থ'ম আৰু, গৰম দিন আহি গ'ল, দৰকাৰ নাই আৰু এতিয়া। তুলি ব্লেংকেট চব ৰ'দাই দিছোঁ আজি। আৰু মোৰ এই মানি প্লাণ্টজোপা বহুত বগাই গৈছে, ওখ হৈ গৈছে। কেনেকৈ ক'ত দিওঁ বগাবলৈ চিন্তা কৰি আছোঁ। ধুনীয়াকৈ বগাইছে, ওখ হৈ গৈছে। আৰু এতিয়া 12:30 হ'ল। মই ভাত চাত চব ৰেডি হৈ গ'ল, ভোকো লাগিছে। ভাত বনালোঁ, দাইল বনালোঁ আৰু এয়া তিতা কেৰেলা ভাজিলোঁ। আৰু ইফালে এয়া দোৰোণ শাক ভাজিলোঁ। বাছ ইমানেই আৰু, ভাগৰো লাগিছে ইমান কাম কৰি, আৰু বনাবলৈ ইচ্ছা নগ'ল। এনেকৈ চিম্পুলকৈ বনাই থৈ দিলোঁ আৰু দুপৰীয়াৰ ভাত। আৰু চব কাপোৰ মোৰ শুকাই গ'ল আৰু আধা আধি বাহিৰত আছেই। এতিয়া এয়া দম কাপোৰৰ চকিয়ে চকিয়ে ৰাখিছোঁ কাপোৰবিলাক। এইবিলাক এনে কাপোৰখিনি মই এতিয়া জাপি লওঁ। চব কাপোৰ জাপিবলগীয়া হৈছে। আৰু দুপৰীয়াৰ ভাত পানী খাই মোৰ আজৰি। এইখিনি পিঠাগুড়ি মই তিয়াই একেবাৰে টুকি ৰ'দত অলপ শুকুৱাই থৈছিলোঁ। অকণমান শুকুৱাই ল'লে ভাল, জৰজৰা হৈ যায়। এইখিনি হ'ল কোমল চাউল বৰপিঠাৰ কাৰণে। আৰু এইখিনি পকা মিঠৈৰ কাৰণে মই ভাতৰ চাউলে তিয়াইছিলোঁ। এইখিনিতে মই মিক্সিত
পিচি লওঁ। আৰু মোৰ পিঠাগুড়ি পিচি চালি মেলি চব ৰেডি। এইখিনি বৰপিঠাৰ কাৰণে আৰু সেইখিনি পকা মিঠৈৰ কাৰণে। এতিয়া মই পকা মিঠৈৰ কাৰণে পিঠাগুড়িখিনি অকণমান ভাজি ল'ব লাগিব। ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে। আৰু পকা মিঠৈৰ কাৰণে মই এয়া পিঠাগুড়িখিনি অকণমান ভাজি ল'ব লাগিব। একেবাৰে অকণমান ৰঙচুৱা নোহোৱালৈকে ভাজিয়ে থাকিব লাগিব। অলপ ৰঙচুৱা হ'লে আৰু হৈ যাব। আৰু পিঠাগুড়ি ভজা মোৰ প্ৰায় হৈয়ে গৈছে। এইখিনি অকণমান এয়া ৰঙচুৱা নিচিনা হৈছে। এতিয়া মই এইখিনি নমাই লাড়ু বনাই লম আৰু পিঠাগুড়ি ভজা হৈ গ'ল মোৰ। আৰু এইখন কেৰাহীতে মই আকৌ লাড়ু বনাবলৈ এইখিনি গুড় মই লৈছোঁ কাটি। আৰু এই গুড়খিনি মই এতিয়া অকণমান পগাই ল'ব লাগিব। মই এয়া গুড়খিনি এতিয়া পগাই ল'ব লাগিব অলপ। আমি অকণমান গুড়খিনি পগাই লওঁ। উঠিলেও লাড়ুটো টাইট হয় খাবলৈ, অলপ অসুবিধা হয় খাবলৈ। বেছি পাক দিবও নালাগে গুড়ৰ। গুড়খিনি পগোৱা হৈ গ'ল মোৰ। আৰু ইয়াতে মই এতিয়া এয়া ইলাইচি লৈছোঁ মই 3টা আৰু গোলমৰিচ অকণমান দিম। আৰু এয়া ইলাইচি দিছোঁ মই অকণমান। আৰু গোলমৰিচ দিছোঁ অকণমান। খালে মানে অকণমান টেষ্টটো ভাল লাগে আৰু গোলমৰিচ আৰু ইলাইচি দিলে। লং চং ডালচেনিও পিচি দিব পাৰে, কিন্তু মই ইমানখিনি দিয়া নাই। আৰু পাণ মছলাও দিব পাৰি, কিন্তু পাণ মছলাটো মোৰ লগত নাই। পকা পিঠৈ মোৰ ৰেডি হৈ গ'ল এয়া। আচলতে পিঠাগুড়ি মোৰ আৰু আছে এয়া, কিন্তু মই আজি গোটেইখিনি নবনাওঁ। আধাখিনি এয়া থৈছোঁ, পিছত অলপ অলপকৈ বনাই থাকিম। বৰ্তমান কেইটামানহে মই বনাম আজি। এয়া মোৰ ৰেডি। এটা হৈ গ'ল। বহুত বেছি ডাঙৰো কৰা নাই, হিচাপৰ কৰিছোঁ আৰু। আজি ইমানকেইটাই বনাম, বেছি নবনাওঁ। আৰু বৰপিঠাখিনি মই আজি নবনাওঁ। উৰুকা ৰাতি বা বিহু ৰাতিপুৱা দিনাখন বনাম। কাৰণ আগতে বনালে বৰপিঠাটো ভালো নহয় খাবলৈ, ঠাণ্ডা হৈ যায়। পকা মিঠৈ ৰেডি মোৰ বনাই এয়া। আজি ইমানকেইটাই বনালোঁ। আৰু বাকীখিনি পিঠাগুড়ি মই ভাজি থোৱা এইখিনি থৈ দিছোঁ, বেলেগ এদিনা বনাম। আৰু এইফালে মই বৰপিঠাৰ কাৰণে ৰেডি কৰি থৈছোঁ পিঠাগুড়ি। কাৰণ আজি বনোৱা নাই, আগদিনাখনে মই বনাই থ'বলৈ বেয়া পাওঁ বৰপিঠা। বিহুৰ দিনাহে মই বনাওঁ গৰমে গৰমে। গতিকে ইমানেই বনাইছোঁ আৰু বাকী যা যোগাৰ কৰিছোঁ আৰু। পকা মিঠৈ বনাই আজৰি, আৰু ভাত পানী খাই বৈও আজৰি। আৰু বাকীখিনিও যা যোগাৰ কৰি আছোঁ বিহুৰ। আৰু সকলো বন্ধু বান্ধৱীলে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা আৰু মৰম যাচিলোঁ। আৰু নতুন বছৰটোৱে সকলোলৈকে সুখ শান্তি সমৃদ্ধি কৰিহে আনক, তাৰ কামনাৰে মই। আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ মই। নতুন গিফ্ট এটা পাইছোঁ বিহু বুলি, মানুহজনে দিছে। বিহু বুলি ক'লেতো আৰু গিফ্ট এটা পাওঁৱেই, সৰু সুৰা হ'লেও। এইযোৰ মেখেলা চাদৰ বোৱা হয়। কালাৰটো বৰ ভাল। কালাৰ চইচ কৰিব জানে কিন্তু কিছু মানুহজনে। এইযোৰ গছা ফুল আছে ইয়াত। এইযোৰ দহিখিনি এনেকৈ বগা দিছোঁ। আপোনালোকক অকণমান গাত লৈ দেখুৱাওঁ। এইযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব। ভাল লাগিছে নে বেয়া লাগিছে। আৰু চিলাই মেলি আনিলোৱে। আৰু মেখেলাখনো এইখন।
কটন আৰু কোমল মানে গৰমত পিন্ধিবলৈ খুব আৰাম এইখন মেখেলা আৰু ব্লাউজটো বৰ ধুনীয়াকৈ চিলাইছে তাই চিম্পুলকৈ দিছোঁ আৰু মই ডিঙিটো পিঠিখন মানে সদায় এনেকৈ মই দিওঁ পুৰা ৰাউণ্ড চাইজৰ আৰু তাইক মই পিছফালে ফিটা দিব কৈছিলোঁ ফিটা মানে দুডাল দিলে অলপ ছেফ হৈ থাকে আৰু পিন্ধিও মানে কমফৰ্টেবল কিন্তু তাই ফিটা দিবলৈ পাহৰিয়ে থাকিলে আৰু এই এনেকৈ চিলাইছে আৰু গতিকে বিহু বুলি গিফ্ট পালোঁ আৰু এযোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব কমেণ্টত আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ ধুনীয়াকৈ চাই থাকিব পাৰে আৰু তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই টাটা